हेलो फ्रेंड्स मोर रांधनीहाल चेनेलटुলৈ আপোনালোকক আদৰণি জনাইছো। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছো ওলকবিৰে বনোৱা লোকেল মুৰ্গীৰ মাংস। যদি ৰেচিপিটো ভাল পায় তেতিয়া হলে ভিডিওটোৰ তলত লাইক কৰিব, লগতে ভিডিওটো শেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰিব, লগত থকা বেল আইকনটো ক্লিক কৰিব যাতে মই ভিডিও আপলোড কৰিলে আপোনালোকে নোটিফিকেশন পাই যায়। কি বস্তুৰ প্ৰয়োজন হ'ব দেখুৱাই লৈছো। 1 কেজি মাংস ভালদৰে ধুই লৈছো। পিয়াজ 5টা মিডিয়াম সাইজৰ ডাঙৰকৈ কাটি লৈছো। ওলকবি এটা মিডিয়াম সাইজৰ 6 টুকুৰাত কাটি লৈছো। আদা নহৰু বটা ডাঙৰ চামুচেৰে 2 চামুচ মান। সৰিয়ৰ তেল লৈছো 3 ভাগৰ 2 ভাগ সৰু কাপেৰে। নিমখ সোৱাদ অনুসৰি লব। হালধিৰ গুৰি লাগিব সৰু চামুচেৰে 1.5 চামুচ মান। জিৰা গুৰি লাগিব 1.5 চামুচ সৰু চামুচেৰে। মিট মছলা লাগিব সৰু চামুচেৰে 1/2 চামুচ মান। বটা গৰম মছলা লৈছো 1/2 চামুচ মান সৰু চামুচেৰে। ইলাচি দালচিনি আৰু লং আপোনালোকে গুৰিও লব পাৰে। তেজপাত 2টা। গোটা জিৰা 1/2 চামুচ সৰু চামুচেৰে। কেঁচা জলকীয়া 4টা আপোনালোকে জ্বলা নিজৰ হিচাপত লব। ধনিয়াৰ পাত 2 চামুচ ডাঙৰ চামুচেৰে। শুকান জলকীয়া 2টা। গেছটো জ্বলাই কেৰাহী এটা উঠাই দিছো। এতিয়া ইয়াতে তেল দি দিম। তেলখিনি গৰম হ'বৰ কাৰণে ৰাখি দিম। তেলখিনি গৰম হোৱাৰ পিছত গেছৰ ফ্লেমটো অলপ কমাই লৈছো। এতিয়া ইয়াতে তেজপাত, শুকান জলকীয়া লগতে গোটা জিৰাখিনি দি দিছো। আৰু এইখিনি অলপ ফ্ৰাই কৰি পিয়াজখিনি দি দিম। কেঁচা জলকীয়া কেইটা দি দিছো। আৰু এইখিনি 5 মিনিট মানৰ কাৰণে মিডিয়াম ফ্লেমত ফ্ৰাই কৰিম যেতিয়ালৈকে পিয়াজখিনি অলপ ৰঙচুৱা কালাৰ আহি নাযায়। মাজে মাজে মিহলি কৰি থাকিব। পিয়াজখিনি কোমল হৈছে আৰু ৰঙচুৱাও হৈ গৈছে। এতিয়া ইয়াতে সোৱাদ অনুসৰি নিমখ লম। নিমখ আপোনালোকে পিছতো লব পাৰে, মই একেবাৰেই লৈছো। হালধিৰ গুৰিখিনি দি দিব। মিহলি কৰিব আৰু এইটো 30 সেকেন্ড মানৰ কাৰণে ফ্ৰাই কৰিম। এতিয়া ইয়াতে মাংসখিনি দি ভালদৰে মিহলি কৰি লম মছলাৰ লগত। ভালদৰে মিহলি হৈ যোৱাৰ পিছত ঢাকনিৰে ঢাকি এইটো 12 পৰা 15 মিনিট মানৰ কাৰণে মিডিয়াম ফ্লেমত ৰাখি দিম। ইয়াৰ ভিতৰত এবাৰ দুবাৰ চেক কৰিব। মাজতে ঢাকনিখন গুছাই এবাৰ মিহলি কৰি লৈছো। পুনৰ ঢাকনিৰে ঢাকি ৰাখি দিম। 12 পৰা 15 মিনিট পিছত ঢাকনিখন গুছাই লৈছো। পুনৰ এবাৰ মিহলি কৰি লৈছো। এতিয়া ইয়াতে আদা আৰু নহৰু বটাখিনি দি দিছো। মিহলি কৰি লম। আৰু এইটো ঢাকনিতে ঢাকি লো ফ্লেমত 10 মিনিট মানৰ কাৰণে ৰাখি দিম। মাজতে এবাৰ দুবাৰ খুলি মিহলি কৰিব যাতে মছলাবিলাক জ্বলি নাযায়। পুনৰ ঢাকনিতে ঢাকি ৰাখি দিছো। 10 মিনিট হৈ গৈছে। ঢাকনিখন গুছাই লৈছো পুনৰ এবাৰ। মিহলি কৰি লৈছো। এতিয়া ইয়াতে জিৰা গুৰিখিনি দি দিম। মিট মছলাখিনিও দি দিছো। আৰু লো ফ্লেমত 1 মিনিট মানৰ কাৰণে ফ্ৰাই কৰিম। এতিয়া ইয়াতে অলপ পানী লৈ লম সৰু কাপেৰে 1 কাপ মান যাতে মছলা গুৰিখিনি জ্বলি নাযায়। এবাৰ মিহলি কৰি ওলকবিখিনি দি দিছো। আপোনালোকে ওলকবিখিনি আগতেও লব পাৰে ওলকবিখিনি টান হলে। এইটো মিহলি কৰি ঢাকনিৰে ঢাকি পুনৰ ৰাখি দিম 8 পৰা 10 মিনিট মানৰ কাৰণে।
মাজতে লৰাই থাকিব এবাৰ দুবাৰ 8 পৰা 10 মিনিট হৈ গৈছে এবাৰ মিহলি কৰি লম আৰু ইয়াতে পুনৰ 1.5 কাপ মান পানী দিম মাংসখিনি সিজিবৰ কাৰণে আপোনালোকক যিমানখিনি পানীৰ প্ৰয়োজন হয় তাৰ হিচাপত দিব ঢাকনিৰে ঢাকি লো মিডিয়াম ফ্লেমত ৰাখি দিম যেতিয়ালৈকে পানীখিনি শুহি নাযায় মাজতে এবাৰ চেক কৰি লৈছো মাংসখিনি সিজিবলৈ কিমান সময় লাগে সঠিকভাৱে ক'ব নোৱাৰি কম বা বেছি সময় লাগিব পাৰে সিজি উঠালৈকে এনেকৈয়ে ঢাকনিৰে ঢাকি ৰাখি দিম কিছু সময় পিছত ঢাকনিখন খুলি দেখুৱাইছো পানীখিনি শুহি গৈছে এতিয়া এইখিনি 1 বা 2 মিনিট মানৰ কাৰণে মিডিয়াম ফ্লেমত ফ্ৰাই কৰিম যাতে মাংসখিনিত অলপ কালাৰ আহি যায় এতিয়া ইয়াতে গ্ৰেভিৰ কাৰণে পানী দিম আপোনালোকে যিমানখিনি গ্ৰেভি বিচাৰে তাৰ হিচাপত ল'ব মই ইয়াতে ডাঙৰ কফি কাপেৰে 2 কাপ পানী লৈছো মিহলি কৰি ল'ব এইখিনি এতিয়া উতলিবৰ কাৰণে 5 মিনিট মান হাই ফ্লেমত ৰাখি দিম 5 মিনিট মান উতলাৰ পিছত গেছৰ ফ্লেমটো কমাই লো মিডিয়ামত ৰাখিম আৰু মাংসখিনি এবাৰ লৰাই লৈছো 6 পৰা 8 মিনিট পিছত এবাৰ চেক কৰিম ওলকবিখিনি সিজিছে নে নাই লগতে মাংসৰ পিচ কেইটা সিজিছে নে নাই এইখিনি ধুনিয়াকৈ সিজি উঠিছে গ্ৰেভিখিনিও চেক কৰিব কিমানখিনি গাঢ় হৈছে কেঁচা জলকীয়া লৈ লৈছো এটা কুটি আপোনালোকে জ্বলা নিজৰ হিচাপত ল'ব গৰম মছলাখিনি দি দিছো মিহলি কৰি ল'ব গোটেইখিনি ধনিয়াৰ পাতখিনি দি দিম শেষত এবাৰ মিহলি কৰি লম মাংসখিনি ৰেডি হৈ পৰিছে গেছৰ ফ্লেমটো অফ কৰি এইটো ঢাকনিৰে ঢাকি 5 মিনিট মানৰ কাৰণে ৰাখি দিম যাতে গৰম মছলাৰ ফ্লেভাৰটো মাংসত আহি যায় 5 মিনিট পিছত ঢাকনিখন খুলি দেখুৱাইছো ধুনিয়া কালাৰ আহিছে মাংসত গোটেইখিনি এবাৰ মিহলি কৰি লম সাৰ্ভ কৰিবৰ কাৰণে উলিয়াই লম এয়া চাওক ধুনিয়া কালাৰ আহিছে মাংসত যদি ৰেচিপিটো ভাল পায় তেতিয়া হলে আপোনালোকে এবাৰ বনাই চাব মাংসত ওলকবি ব্যৱহাৰ কৰিলে বটা গৰম মছলা দিলে বেছি টেষ্ট হয় যদি ৰেচিপিটো চাই এতিয়ালৈকে ভাল পাইছে তেতিয়া হলে ভিডিওটোৰ তলত লাইক কৰিবলৈ আৰু ভিডিওটো শেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব ভিডিওটো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ পুনৰ লগ পাম নতুন ৰেচিপিৰ সৈতে